গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এছআইটিয়ে 4টা দিন জেৰা কৰাৰ অন্তত পঞ্চম দিনা জেৰাৰ অন্তত আজি কিছু সময় পূৰ্বে মাত্ৰ কেইটামান মুহূৰ্ত পূৰ্বে সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰিছে হয় এপিএছ সন্দীপন গাৰ্গ যিগৰাকী জুবিন গাৰ্গৰ ভাতৃ যিগৰাকী ছিংগাপুৰলৈ গৈছিল যিগৰাকী ভাতৃ হে একেখিনি সময়ছোৱাতে যেতিয়া জুবিন গাৰ্গে পানীত এক প্ৰকাৰ তেওঁ এক প্ৰকাৰ হে অঘটনৰ সন্মুখীন হৈছিল সেইখিনি সময়ছোৱাতে পানীত নামি আছিল যিজন সন্দীপন গাৰ্গক সোধাপোছা কৰি আছিল অসম আৰক্ষীৰ এগৰাকী বিষয়া বকৰ তেওঁ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক আৰু বৰ্তমানৰ ডিএসপি সন্দীপন গাৰ্গক এই গুটে ঘটনাটো সন্দৰ্ভত গ্ৰেপ্তাৰ আৰক্ষী কৰিছে এছআইটিৰ কেইবাজনীয়া দল এটা অহৰহ এই কেইটা দিনত প্ৰত্যেক দিনাই 10-12 জনকৈ লোকক সোধাপোছা কৰি আছে জেৰা কৰিছে নিয়াৰ কথা আছিলে বিদেশ ফুৰাবলৈ নিছিলে সেইজন সন্দীপন গাৰ্গে সেইখিনি সময়ছোৱাত জুবিন গাৰ্গ যেতিয়া এক প্ৰকাৰ হয়তো অৱসৰ পৰিছিলে সেইখিনি সময়ছোৱাত কি পৰিস্থিতি আছিলে এইবোৰ প্ৰশ্নৰ সন্মুখীন হৈ এই মুহূৰ্তত সন্দীপন গাৰ্গক হয়তো এছআইটিয়ে সোধা প্ৰশ্ন বা তেনেকুৱা ধৰণৰ কথা বতৰাখিনিৰ পিছতে সন্দীপন গাৰ্গক এতিয়া যেহেতু গ্ৰেপ্তাৰ কৰা হৈছে সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ কিন্তু সম্পৰ্কীয় ভাতৃ খুৰাকৰ পুত্ৰ সন্দীপন গাৰ্গ যিজন সন্দীপন গাৰ্গ আচলতে 2022 তেওঁ চাকৰি পাইছিলে এপিএছ বিষয়া হিচাপে হে ক্যাটেগৰীত আৰু সন্দীপন গাৰ্গৰ এই মুহূৰ্তত তেওঁক যেহেতু গ্ৰেপ্তাৰ কৰিছে এছআইটিয়ে ইয়াৰে হৈতে গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা বাঢ়ি গৈ 5জন অৰ্থাৎ যিকেগৰাকী ব্যক্তি জুবিন গাৰ্গৰ হৈতে ছিংগাপুৰলৈ গৈছিলে জুবিন গাৰ্গৰ গোটেই কথা বতৰাখিনি হয়তো পৰিয়ালৰ লোক গৈছিল বুলি ইয়াত থকা পৰিয়ালৰ লোক বা পত্নীও হয়তো নিশ্চিন্ত মনে আছিলে কিন্তু তাত সেই ধৰণৰ ডাঙৰ ঘটনা এটা ঘটিল আৰু এতিয়ালৈকে জুবিন গাৰ্গৰ লগত থকা যি তিনিজন ব্যক্তি এফালে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা যিগৰাকীৰ দায়িত্ববোধ নাথাকিল নেকি সেইটো প্ৰশ্নই সকলোকে খেদি ফুৰিছে সেই প্ৰশ্নটোৱে সকলোৱে উত্থাপন কৰিছে মেনেজাৰৰ দায়িত্ব কি থাকিবলগীয়া আছিলে যিজন জুবিন ফেচবুকত আৰু তাৰপিছত প্ৰথমে কৈছিলে এটা ষ্টেটমেণ্টত বেলেগকৈ কথা এই ধৰণৰ কথা বতৰা মুঠৰ পৰা চামকানু মহন্তৰ দিশৰ পৰা এটা কথাৰ সৈতে আনটো কথাৰ যেন কৰবাত খেলি মেলি সেইখিনি কথা চাৰিওপিনে চৰ্চা হোৱাৰ মাজতে অৱশেষত মেনেজাৰ ধৰা পৰিল চামকানু মহন্ত আয়োজক যিগৰাকী আছিলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হল অমৃত প্ৰভা মহন্ত বা শেখৰ জ্যোতি গোস্বামীয়ে বিহ পান দিয়া জুবিন গাৰ্গক বিহ দিয়াৰ যিটো গুৰুতৰ অভিযোগ উত্থাপন কৰিছিলে এই অভিযোগৰ প্ৰসংগতে আচলতে সন্দীপন গাৰ্গ যেহেতু এগৰাকী আৰক্ষী বিষয় সেইখিনি সময়ছোৱাত তাত আছিল নিশ্চিত ৰূপত এই ধৰণৰ কিছু প্ৰশ্নৰ সন্মুখীন হৈছে এছআইটিয়ে এতিয়া গ্ৰেপ্তাৰ কৰিছে আৰু এজন ব্যক্তি আজি 10 বজাত সন্দীপন গাৰ্গ উপস্থিত হৈছিলে সিআইডি কাৰ্যালয়ত বা এছআইটিৰ সন্মুখত প্ৰশ্নতে সোধাপোছা কৰা হৈছিলে আৰু সেই সোধাপোছাৰ অন্ততে সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ আৰক্ষীয়ে কৰিছে এছআইটিয়ে কৰিছে আৰু ইয়াৰে হৈতে পঞ্চমজন ব্যক্তি অৰ্থাৎ যি তিনিজন ব্যক্তি চামকানু মহন্তৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আছে কেইবাটাও জুবিন গাৰ্গক তেওঁ মাতি নিছিলে জুবিন গাৰ্গৰ বাবে তেওঁ ব্যৱস্থা সঠিককৈ নকৰিলে নেকি এই ধৰণৰ অভিযোগ এটা আছে